হয় ফ্ৰেণ্ডছ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ 2 বা 5 লাখ টকাৰ ইণ্টাৰভিউ শেষ হ'ল নেকি? ইণ্টাৰভিউ শেষ হৈ যোৱাসকলে বেংক একাউণ্ট চেক কৰিছিল নে? আপুনি বেংকৰ ষ্টেটমেণ্ট চেক কৰিছিল নে? এডমিট কাৰ্ড নোপোৱাসকলে ইণ্টাৰভিউ দিব পাবনে? নে ৰিজেক্ট হ'ল? ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এনেধৰণৰ তথ্যবোৰ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ল'ব। তো ফ্ৰেণ্ডছসকল, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অনলাইন এপ্লাই কৰাৰ পিছতেই এই শ্বৰ্টলিষ্টৰ SMS-টোৱেই নেপালে। আকৌ বহুতে মেছেজ পায়ো এডমিট কাৰ্ডখন নেপালে। এনেকুৱা হৈছে বহুতৰে লগত। অন্যথা কোনোবাই SMS কল একোকে নেপালে। বহুতৰে এটা আশা আছিল ইণ্টাৰভিউ দি 2 বা 5 লাখ টকা লৈ ব্যৱসায়টো আৰম্ভ কৰিম বুলি। কিন্তু মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে লগইনত গৈ সদায় চেক কৰিব। কিন্তু এতিয়া মেইন কথাটো হ'ল ইণ্টাৰভিউ ডেট শেষ হ'ল নেকি? বা কেতিয়ালৈ চলি থাকিব? নে সকলো ডিষ্ট্ৰিক্টতেই ইণ্টাৰভিউ শেষ হৈ গ'ল? বন্ধু-বান্ধৱীসকল সকলোৱে কমেণ্ট কৰি জনাব যদি জানে কোন ডিষ্ট্ৰিক্টত কেতিয়ালৈ ইণ্টাৰভিউ চলিব। মই গম পোৱাত এই ইণ্টাৰভিউ মাৰ্চ মাহৰ শেষলৈকে হ'ব। আৰু যিসকলে এতিয়ালৈকে SMS বা কল পোৱা নাই সেইসকলে সদায় চেক কৰি থাকিব লাগিব। লগতে যিসকলে এতিয়ালৈ ইণ্টাৰভিউ দি উঠিলে সেইসকলে নিজৰ একাউণ্ট ষ্টেটমেণ্ট চেক কৰি থাকিব। কিয়নো 8 মাৰ্চৰ তাৰিখৰ পৰাই ইণ্টাৰভিউ হৈ যোৱা সকলোৰে একাউণ্টত পইচা সোমাই দিয়াৰ কথা আছিল। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমেৰে জনাইছিল। গতিকে এতিয়ালৈকে সকলো ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ লোৱা শেষ হোৱা নাই। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।